Hi guys, এতিয়া বাজিছে 4 আজি মোৰ সেকেন্ড ব্লগ মই এতিয়া চলে দিনে টিউশনত লৈ যাব ওলাইছো এতিয়া মই দৰজা মাৰি আছো টিউশনত যাম বেটাক লগত লৈ যাম ইয়া গাড়ী ওলাই ললো গাড়ী ওলাই লৈ বেটাকক বহাইলাম ৰাখা মানুহ নাই যিহেতু আইতাক নাই বিয়া খাব গৈছে এতিয়া গৈ আছো দূৰে হয় ইয়াৰ পৰা আমি গাঁৱত অলপ গুৰচাৰ টাউনত গৈ যাব লাগে টিউশ্যনৰ কাৰণে এনেকৈ সদায় অহা যোৱা কৰি থাকোঁ লৈ যাই থাকোঁ আনি থাকোঁ তাতে বেছি ভিডিঅ' কৰা হ'ল চব গাৰ্জেনে ৰখিয়ে থাকে এতিয়া লৈ পেলাই ঘৰত উভতি আহি আছোঁ এতিয়া মই টিউশ্যনৰ পৰা আহি পালোঁ আহি পাই একাপ চাহ বনাই খাওঁ এতিয়া মই বাবুক পঢ়াই আছোঁ বাবু ক্লাছ 1 পাইছে বাবু চাহ কি লিখি আছে বাবুই লিখিব নাজানে ক্লাছ 1 পাইছেহে মাত্ৰ আজি হৈছে নেক্সট ডে মই আমাৰ ঘৰত দেওবৰীয়া বজাৰ হয় মই আজি দেওবৰীয়া বজাৰত আহিলোঁ বজাৰ কৰিম এতিয়া চব্জিবিলাক দেখাই আছোঁ এতিয়া কাপোৰৰ দোকানত আহিছোঁ দুটামান কাপোৰ চাওঁ বুলি এতিয়া কাপোৰ লোৱা হ'ল কাপোৰ লৈ পেলাই এতিয়া বেলেগ চাইডে যাওঁ বুলি ভাবিছোঁ অকণমান হয় নেকি কম দামত চেনেল দিয়া না কম দামত মই মধুৰা মানুহ বজাৰত নাপায় বেছি হয় নেকি বাবু খাই ভাল পায় এই ৰঙালাও তাৰপিছত আকৌ আলু ভিন্দি নহৰু আৰু পিঁয়াজ আৰু মাছ অলপ আনিছোঁ সেইখিনি আৰু আমাৰ কম পৰিয়াল মানুহ বেছি নাই সেইখিনি দিয়ে চলি যাব আৰু আজি সেই গাইছ এইটো কি টেঙা বুলি কয় আমি এইটো টেঙা দি এতিয়া গাইছ বহুত বেছি ভোক লাগিছিল সেইকাৰণে আৰু ভ্লগ বনোৱা নহ'ল আশা কৰোঁ মোৰ ভ্লগটো ভাল পালে আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব ধন্যবাদ